মোক আপোনালোকে জীয়াই থাকিবলৈ দিয়ক, মোৰ কোনো ভুল নাই, মোক লৈ আপোনালোকে ইমান ৰাজনীতি নকৰিব, মোক লৈ আপোনালোকে ইমান হুলস্থুল নকৰিব, কাৰণ মোৰো জীয়াই থকাৰ অধিকাৰ আছে। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা ইউটিউব চেনেল। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত থকা এজোপা গছৰ বিষয়ে। যিজোপা গছ নেকি কাটি তাৰ ঠাইত ফ্লাইঅভাৰ নিৰ্মাণ কৰিবলৈ গৈ আছে। কিন্তু ভাল খবৰ এইটোৱে যে তাত থকা মানুহখিনিয়ে বা সমগ্ৰ অসমৰ মানুহে সেইজোপা গছ কটাৰ বিৰোধিতা কৰিছে, অতি ভাল কথা। কিন্তু তাৰ মাজতে মই অলপমান কথা আপোনালোকৰ আগত কওঁ। ফেচবুক, টুইটাৰ সকলোতে খালি এটা কথা যে গুৱাহাটীত থকা সেই গছজোপা কাটিব নালাগে। সেইটো অতি ভাল কথা যে গছ নাকাটিবৰ কাৰণে সকলো মানুহ ওলাই আহিছে। কিন্তু সেই ক্ষেত্ৰত অসমবাসী ৰাইজে কি ক'ব যে বহুতো এতিয়াও ৰাস্তা বনোৱাৰ নামত কিন্তু গছ গছনি কাটি তহিলং কৰিছে। সেইখিনিত কিন্তু অসমৰ ৰাইজে উত্তৰ দিব কি? অকল এজোপা কিন্তু গছ নাকাটিলে বুলি অসমৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা নপৰে। এনেকুৱা লাখ লাখ গছ কাটি আছে, লাখ লাখ গছ আচলতে কাটি তহিলং কৰি দিছে ৰাস্তা বনোৱাৰ নামত, অসমৰ উন্নয়নৰ নামত। আৰু যদি আমি একো মাত নামাতো তেতিয়াহ'লে কেৱল আমি পাম কি? আমি পাম কেৱল উন্নয়ন। মনত ৰাখিব এটা কথা বন্ধুসকল, কিন্তু এজোপা গছ নাকাটিলে বুলিয়ে যে অসমৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা পৰিব সেইটো কথা নহয়। কাৰণ এতিয়াও বহুখিনি ঠাইত ৰাস্তা ঘাট নিৰ্মাণৰ বাবে গছ কাটি কিন্তু তহিলং কৰি দিছে। সেইখিনিৰ বিৰুদ্ধে অসমৰ ৰাইজে মাত মাতিবলৈ সাহস হ'বনে? আৰু বহুতে আচলতে ফেচবুকত লিখি আছে যে গছ কটা বন্ধ কৰিব লাগে। সেই ফেচবুকত লিখা কেইজনে নিজৰ ঘৰত এজোপা গছ কটাৰ পিছত এজোপা গছ ৰুবলৈ সময় পায়? কেতিয়া আচলতে তেওঁলোকে এজোপা গছ পুলি ৰোপণৰ বাবে আনক শিক্ষা দিব পাৰে? সেইটো কিন্তু অতি ডাঙৰ কথা। কাৰণ বহুতেই ফেচবুকত বহু কথা কয়, কিন্তু সময়ত সেইটো কাম নিজেও নকৰে। গতিকে ফেচবুকত গছ কটা বন্ধ কৰিব লাগে লাগে বুলি চিঞৰি থাকিলে কিন্তু কাম নহ'ব, যেতিয়ালৈকে নেকি আমি নিজেই হাতে কামে নকৰোঁ। মিছা ক'ব নেকি? ইমান মানুহৰ মাজত মিছা নকয় নপৰে ইমান মানুহৰ মাজত। সকলো পিতৃ মাতৃ নিজৰ সন্তানক বিদ্যালয়তে আচলতে সুৰক্ষিত বুলি ভাবে। কিন্তু তেনে ক্ষেত্ৰত যদি এজন প্ৰধান শিক্ষকে এজনী পঞ্চম শ্ৰেণীৰ ফুল কোমলীয়া ছোৱালীক যদি যৌন নিৰ্যাতন কৰি তৃপ্তি ল'ব বিচাৰে, সেই ক্ষেত্ৰত আমাৰ সমাজে আচলতে কি উত্তৰ দিব? তেনে এজন শিক্ষকক চেণ্ডেলৰ মালা পিন্ধোৱাৰ বাহিৰে কিন্তু বেলেগ উপায় নাই। কাৰণ কোনো এজন শিক্ষকৰ পৰা ৰাইজে আশা নকৰে যে এনেকুৱা নিচিনা এটা বেয়া খবৰ আহক। কিন্তু মই কোৱা নাই যে প্ৰত্যেকজন শিক্ষক বেয়া বুলি। চাওক, শিক্ষকক আচলতে বহুত ৰেচপেক্ট কৰা যায়, বহুত আচলতে শিক্ষকক সন্মান কৰা যায়। সেইখিনি সন্মান শিক্ষকে নিজে আচলতে বচাই ৰাখিব পাৰিব লাগে। কিন্তু আজিকালি প্ৰত্যেক মাক বাপেকে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ ভয় কৰে, কাৰণ এইবোৰ ঘটনা। চাওক, প্ৰত্যেকজন শিক্ষকে আচলতে সন্মানটো বচাই ৰাখিব লাগে, যিখিনি সন্মান শিক্ষকক সকলো মানুহে দিয়ে। অকল এজন শিক্ষকৰ কাৰণে গোটেই শিক্ষক জাতিটোৰে অপমান হয়। সেইখিনি কথা প্ৰত্যেকজন শিক্ষকে ভাবিব লাগে যে মোৰ কাৰণে যাতে বেলেগে এইখিনি দুখ ল'ব লগা নহয়। কাৰণ এনেকুৱা যদি হৈ থাকে নহয়, কিন্তু প্ৰত্যেক মাক বাপেকে সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ ভয় কৰিব। কাৰণ কোনো মাক বাপেকেই নিবিচাৰে যে মোৰ সৰু ছোৱালীজনীৰ গাত কোনোবাই হাত দিয়ক। আৰু আচলতে এনেকুৱা
শিক্ষকক চেণ্ডেলৰ মালা পিন্ধোৱাৰ বাহিৰে কিন্তু বেলেগ উপায় নাই।